15 নৱেম্বৰৰ পৰা নলবাৰীৰ 14 দিনীয়া ৰাস মহোৎসৱ। নলবাৰীৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত। 1933 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে উদযাপিত হৈ অহা নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰৰ এইবেলিৰ 91 সংখ্যক ৰাস মহোৎসৱ জাকজমকতাৰে উদযাপন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন হৈছে। অহা 15 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ 14 দিনীয়াকৈ আয়োজিত ৰাস মহোৎসৱ সুচাৰুৰূপে চলাই নিবলৈ উদযাপন সমিতিয়ে দিনে নিশাই কাম কৰি গৈছে। 15 নৱেম্বৰৰ পুৱা হৰি মন্দিৰৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব হৰি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি জয়ন্তমল্ল বৰুৱাই। প্ৰথমে শ্ৰী শ্ৰী হৰি মন্দিৰৰ পতাকা উত্তোলন কৰাৰ পিছত 91 সংখ্যক ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰিব ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মদন মালাকাৰে। ইয়াৰ লগে লগে জিলাখনৰ বিভিন্নজন বিশিষ্ট ব্যক্তিৰ দ্বাৰা 91খন পতাকা উত্তোলন কৰা হ'ব ৰাসথলীত। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত 91 সংখ্যক ৰাস মহোৎসৱৰ শীৰ্ষ গীত পৰিৱেশন কৰিব শিল্পী বিশিষ্ট সংগীত শিল্পী সীমান্ত শেখৰে। আনহাতে সন্ধিয়া 5 বজাত চহৰখনৰ গৰ্ডন স্কুল খেলপথাৰৰ পৰা উলিয়াব লগীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। উক্ত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস। সন্ধিয়া 5:30 বজাত ফিটা কাটি 91 সংখ্যক ৰাস মহোৎসৱ উদ্বোধন কৰিব ৰামায়ণৰ ৰামসীতা খ্যাত অৰুণ গোভিল আৰু দীপিকা চিখলিয়াই। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইয়াৰ লগে লগে 91 সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হ'ব উদ্বোধনী সভা। সভাত ৰামায়ণৰ ৰামখ্যাত অৰুণ গোভিল আৰু সীতাখ্যাত দীপিকা চিখলিয়াকে ধৰি ৰামায়ণত অভিনয় কৰা সমগ্ৰ দলটো উপস্থিত থাকিব উদ্বোধনী অনুষ্ঠানত। নিশাৰ ভাগত ৰামায়ণত অভিনয় কৰা দলটোৱে ৰামকথা পৰিৱেশন কৰিব বুলি জনা গৈছে। হৰি মন্দিৰৰ 91 সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত ক'বলৈ হ'লে আজি এই নিশাৰ ভাগতো আমাৰ নিৰ্মাণ মন্ত্ৰীৰ কাম সম্পূৰ্ণভাৱে কৰ্মীসকল ব্যস্ত আছে। ইয়াৰ উপৰিও আমাৰ যিবিলাক সাজ সজ্জা আৰু বিজুলী বিভাগৰ যিবিলাক কাম আছে, লাইট ইত্যাদি বা যিবিলাক আমাৰ ইয়াত সংযোগ কৰিব লাগে, এই লাইটৰ সংযোগৰ কামবিলাক চলি আছে। সাজ সজ্জাৰ মানে বিজুলী বাতি কামবিলাকো চলি আছে। ইয়াৰ উপৰিও আমাৰ যিবিলাক তোৰণ আছে, তোৰণবিলাকৰ কামো এই নিশাৰ লগতো আমাৰ এইবিলাকৰ কামত কৰ্মচাৰীসকল ব্যস্ত আছে আৰু প্ৰায় প্ৰস্তুতি আমাৰ তুংগত উঠিছে। প্ৰায় 90% কাম আমাৰ সম্পূৰ্ণ হৈছে আৰু 2 দিনতে আমাৰ সম্পূৰ্ণ কাম হৈ উঠিছে।